এই ৰাজহুৱা পাৰ্ক মানে উৎসৱ মানে কি মানে কচোন ৰাজহুৱা পাৰ্ক মানে কি ৰাজহুৱা মানে চবৰে আকৌ তেনেহ'লে কি নাছিলে আৰে দেখো ৰাজহুৱা পাৰ্ক মানে চবৰে যদি পাৰ্ক হয় মানে তোৰো পাৰ্ক মোৰো পাৰ্ক মানে এখন যদি ৰাজহুৱা পাৰ্ক যদি মোৰো পাৰ্ক হয় তেনেহ'লে মই কেলেই আহিব নোৱাৰিম হে অলপ দেৰি পিছতে ইয়ালে গোটেইখন মানুহ ফুৰিব লাগিব তাৰ আগতে মই গোটেইখন চাফা কৰি থব লাগিব এনে মই তোমাক শুই আছিলি তুমি কথা ক'ব নোৱাৰা চাফা নকৰা আপোনাৰ মানুহ অহা যোৱা কৰিলে ভিক্ষাৰীটা খুব কিন্তু ভাল লাগে কৈছে যা একদম হেৰি কৰি দিম দেই ভিক্ষাৰী হ'ব পাৰোঁ ফটা চিটা পিন্ধিব পাৰোঁ কিন্তু মোৰ এটা ডাঙৰ সন্মান আছে তই মোক কি বুলি ভাবছা এই সদৌ ভিক্ষাৰী সন্থানৰ সভাপতি হয় যদি ছাত্ৰ ছাত্ৰী মহিলা যুৱক যুৱতী চবৰে যদি সন্থা থাকিব পাৰে আমাৰ ভিক্ষাৰী নিচিনা বিলাকক কিয় সন্থা থাকিব নোৱাৰে আৰু ডাঙৰ ডাঙৰ লিডাৰবিলাক হ'লেতো কথাই নাই টকা উৰি উৰি যে পথ পৰহি ইমান সহজ কামটো থাকোঁতে মই ইমান কষ্ট কাম কেলে কৰোঁ হে আৰু এই ৰিক্সা ঠেলা টানিবলৈ এই মিয়াকেইটা এছেইচোন আৰু তই এদিনত যিমান টকা ঘট তোতকে বহুত টকা মই ঘটো দালাল আজি বুজিছ দালাল নহয় হ'ল বৰ্তমান অসমত কাম বন নাইকিয়া হৈছে গতিকে এই উঠি অহা ল'ৰা ছোৱালীবোৰে কেনেকৈ খাব মানে পেটৰ কাৰণে এইটো ভিক্ষাই খুজিব আৰু ভিক্ষা খোজাৰ পাৰ্মিট লগাই কেনেদৰে মোৰ পিছত লাইন লগাবলৈ মই বাধ্যকাৰী চাই থাক আৰু পাৰ্মিট মানে মলাই টনটননি